everyone, good morning. Welcome to my channel. মই আজি ভিডিওটো স্টাৰ্ট কৰিছো গাড়ীৰ পৰাই ভাবিলো অলপ ফুৰি আহো আৰু আপোনালোককো দেখাই আহো আহকচোন আজি মই দিনটোত কি কৰিম আপোনালোকৰ লগত শেয়াৰ কৰিম এতিয়া আমি ফুৰিব আহিছো দুটা তিনটা জেগাত যাবলৈ আছে ঠিক আছে তেতিয়াহলে আপোনালোকে ভিডিওটো চাই থাকক মই ভিডিওটো স্টাৰ্ট কৰো লেটস গেট started এটা মলটোৰ নাম হৈছে ফান ৰিপাব্লিক মল আৰু এয়া আমি হুমাইছো তলত গাড়ী পাৰ্কিং তলত আছে হাই ফ্ৰেন্ডস আমি আহি পাই গলো এতিয়া ভিতৰলৈ যাও আহক ইয়াতে লিফটৰ ওচৰত সাইন কৰিছে হাজবেণ্ডে আৰু ফোন নাম্বাৰ দিছে লগতে আমাৰ টেম্পাৰেচাৰ বিলাক চাইছে আমি যদিও মললৈ আহিছো অলপমান ভিতৰি ভয়ও লাগি আছে কৰোনা টাইমটো হেকাৰণে অলপ নিজে সেফটি লৈ সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰি এনেকে মলটোৰ ভিতৰলৈ আহিছো মলটোত বহুত দোকান বন্ধ আছে কিন্তু মাজে মাজে এখন দুখন খোলা আছে আৰু মানুহৰ ভিৰো নাই দেখিছেনে কিন্তু আনকালে মানে ইমানে মানুহৰ ভিৰ থাকে এতিয়া চাওক এখন মানে হোম ডেকোৰেশনৰ বস্তু ৰখা এখন দোকান মোৰ বহুত ভাল লাগে এই মলটোত মানে মই আহো যেতিয়া আহো নহয় একো নিকিনিলেও এই দোকানখনলৈ মই এবাৰ হলেও আহো ভাল লাগে বস্তুবোৰ চাওকচোন ইমান ধুনীয়া বস্তুবোৰ এতিয়া লিফটেদি ওপৰলৈ আহিছো ওপৰত আসলতে খোৱাৰ দোকানবোৰ আছে চাওচোন ক'ত কি খোলা আছে আৰু ওপৰত দুখনমান কাপোৰৰ দোকানো আছে দেই মই কুৰ্তি কিনিব আহিছিলো যদি খোলা আছে তেতিয়া হলে এবাৰ তাতে সোমাই চাম ওপৰত আহোতে ন মাজতে চকু পৰিলে চাওক এই সাইনবোৰ্ডখনত লিখা আছে দেখিছেনে টেটো মই যে টেটো বনাব ইমান বিচাৰো নহয় মোৰ মানে হাততে অকমানি এটা টেটো লাগে মানে ইমান দিনৰ পৰা কৈ আছো ভাবিলো টেম্পৰাৰী এটা টেটো বনাই দিও আৰু হাজবেণ্ডে একদম বহুত বেছি বেয়া পায় লাষ্টত নামানিলে মানে মই কৈছো আৰু 299 হে লাষ্টতে মানে এই সাইনবোৰ্ডখনৰ সাইডতে এটা বাটা শ্বৰুম আছে সেই শ্বৰুমটোত সোমালো চাইছো কিবা নতুন চেন্ডেলৰ কালেকচন আহিছে নেকি লাহেকে কলেজ ষ্টাৰ্ট হলে মোৰ আৰু দুজোৰমান কিনিব লাগিব চাইছো যদি ভাল লাগিলে মই কিনি আনিলো হয় কিন্তু কিনা নহল হাই ফ্ৰেন্ডস আমি এতিয়া বহুত দিনৰ মন মলত আহিছিলো ন হেকাৰণে এতিয়া কিবা খাই লও পিজ্জা হাটৰ পৰা পিজ্জা খাও ফ্ৰেন্ডস আমি পিজ্জা খাই আহিলো মলৰ পৰা আসলতে আমি বহুত দিন অহা নাছিলো ন বাহিৰতে এনেকৈ মানে খাব কাৰণে তো পিজ্জা খাব বহুত মন আছিল হাজবেণ্ডৰো আজি বন্ধ আছিল হেকাৰণে পিজ্জা খাই ললো পিজ্জা খাই আমি বাহিৰ আহিলো এতিয়া আমি আৰু এটা বেলেগ জেগা চাব যাম মোৰ দুটামান বস্তু কিনিব আছে আহকচোন আহি থাকক আমাৰ লগত
আমি আহি পাই গ'লো ডেকাৰ্থেলেণ্ড। তো এতিয়া অলপমান বজাৰ কৰি লওঁ। আমি ওলালো ডেকাৰ্থেলেণ্ডৰ পৰা আৰু মই আচলতে যেটো কিনিব আহিছিলো সেইটো বস্তু নাপালো আৰু মানে আছে কিছুমান দুটামান বস্তু ভাল লাগিলে আৰু কি হ'ল জানেনে তাত গৈ পাই কৈছে বলে আমি একো ট্ৰাইল কৰিব নোৱাৰো মই ঘৰত গৈ এটা বস্তু কিনিলো তাৰ পৰা আপোনালোকক ঘৰ গৈ পাই দেখাই আছো। হাই ফ্ৰেণ্ডছ, আমি এইমাত্ৰ ৰুম আহি পালোহি। আচলতে আমি তাৰ পৰা লগৰ এজনৰ ঘৰত গ'লো, তাতে ধুনীয়াকৈ আমি খাই বৈ আহি গ'লো, সেইকাৰণে অকণমান দেৰি হ'ল। এতিয়া আমি ফ্ৰেছ হৈ লওঁ, মই ফ্ৰেছ হৈ লগ পাই আছোঁ আপোনালোকক। ৰ'ব। আজি নহয় মই কিনিব গৈছিলোঁ টি চাৰ্ট আৰু কিবাকিবি কিনিব গৈছিলোঁ আৰু পূজাও আহি গৈছে, সেইকাৰণে ভাবিলোঁ কিবাকিবি কিনিব যাওঁ, কিন্তু দোকানবোৰ বন্ধ। আৰু আমি স্পৰ্টছৰ দোকানত গৈছিলোঁ ন, তাতে কি হ'ল টি চাৰ্টবোৰ বা মানে হেৰিবোৰ পিন্ধিবলৈ ট্ৰায়েল ৰুমটো চব বন্ধ কৰি দিছে কৰোণাৰ কাৰণে, সেইকাৰণে মোৰ কাৰণে একো কিনা নহ'ল। আৰু মই হাজবেণ্ডৰ কাৰণে এইটো বেগ লৈ আহিলোঁ এটা। বেগটো কেনেকুৱা লাগিছে আপোনালোকৰ? বহুত ভাল লাগিলে মোৰ। আৰু কি জানে, সেই দোকানখনত এই বেগটোৰ দাম আছিলে 1000 হয় আৰু মই এইটো পাই গ'লোঁ 500ত। চ' বহুত হেপ্পী, সেইকাৰণে এইটো লৈ আহিলোঁ। আৰু মোৰ হাজবেণ্ডো বহুত হেপ্পী, মই বহুত দিনৰ মূৰত গিফ্ট দিছোঁতো সেইকাৰণে। ঠিক আছে, এতিয়া মই ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ এতিয়া আমি ডিনাৰ বনাম। মই আপোনালোকক দেখাম মই কি বনাওঁ। ঠিক আছে, এতিয়া মই টাটা বাই বাই ফৰ ফিউ মিনিটছ। হাই ফ্ৰেণ্ডছ, ফ্ৰেছ হৈ গ'লোঁ। এতিয়া চাহ একাপ খাই লওঁ। গোটেই দিনটো যেতিয়া ঘূৰিছোঁ, চাহ খাই ভাত বনাম। ময়ো চাহ খাওঁ আৰু মোৰ মিষ্টাৰকো চাহ বনাই দিওঁ অলপমান। আহক, আপোনালোকে চাহ খালেনে? হাই, চাহ খোৱা হৈ গ'ল। চাহ বনাই থাকোঁতে মই দালিটো বহাই দিলোঁ অলপমান। এতিয়া অলপ চিকেন আছে, চিকেন বনাওঁ। মই বনাই থাকোঁ, তেতিয়াহ'লে বনোৱা ষ্টাৰ্ট কৰোঁ। কেৰাহীখন গৰম হ'ব দিছোঁ। ½ কেজি চিকেন আছিল, অলপমান বনাই দিওঁ দুজনৰ কাৰণে।
চিকেন ৰেডি, অলপ দালি আৰু ভাত সিমানে, আৰু অলপ নেমু কাটি লওঁ। আজি মোৰ ব্লগ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে জনাবচোন। যদি ভাল লাগিছে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, তেতিয়াহ'লে আমিও ভাত খাওঁ, আপোনালোকেও ভাত খাওক। গুড নাইট। আকৌ লগ পাম নতুন ভিডিঅ'ত। আজি স্পেচিয়েল গেষ্ট খাই লওঁ দেই। বাই।